নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি অন্য এটি ভিডিঅ' লৈ ঘৰতে ৰুই কৰি থোৱা মধুসোলন টেঙা, ভেদাইলতা, নৰসিংহ, পচতীয়া বিভিন্ন ধৰণৰ ঔষধি গুণ মই ৰুৱাই থৈছোঁ। তাৰে আজি গৰমটো ইমান বেছি পৰিছে, সেইকাৰণে চাওকচোন বাৰীৰ পিছফালে ইয়াত ৰুৱাই থৈছিলোঁ। তাকে ভাবিলোঁ আজি পাতত দি খাওঁ, পেটৰ কাৰণে খুব উপযোগী আৰু তাকে কৰিব লৈছোঁ। ঘৰৰ ৱালৰ কিনাৰতে জলকীয়া দিছিলোঁ, সেয়াও হৈ আছে। কিনি খোৱাতকৈ ৰুই খাই বেছি ভাল লাগে, সেইকাৰণে মই ৰুইছোঁ। চাওকচোন ছিঙিবই হৈ আছে, বহুত ওখ ওখ হৈছে। পাতত দি খাই খুব ভাল লাগে, সেইকাৰণে দেখাব চেষ্টা কৰিছোঁ। পেটৰ কাৰণে খুব ভাল। তাতে দি দিছোঁ জলকীয়া, নহৰু কেইফুটামান আৰু ঘৰৰে পেৰা মিঠাতেল আছিলে, দি ধুনীয়াকৈ পাতত দি দিছোঁ। পিটিকি খাব লাগে, খুব ভাল লাগে। আপোনালোকে যদি খোৱা নাই তেনেহ'লে খাই চাবচোন। জুইত দি দিলোঁ, বেছি সময় নালাগে, খুব বেছি 5 মিনিট সময় লাগে, হৈ যায়। হৈ গৈছে। গন্ধটো কিমান ধুনীয়া আৰু খাবলৈ খুব সোৱাদ হয়, পেটৰ কাৰণে বহুত ভাল। আপোনালোকে যদি খোৱা নাই তেনেহ'লে খাই চাব আৰু এটা কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ বাই বাই।